ঘৰলৈ আহিছিলোঁ বিশেষ এটা কাৰণত, কিন্তু কামটো নহ'ল। এতিয়া মাহী ঘৰলৈ আহি আছোঁ। তেনেহ'লে চাই থাকক আজি মোৰ ভিডিঅ'টো। নমস্কাৰ বন্ধু বান্ধৱীসকল, খবৰ আপোনালোকৰ? আমাৰ ভালেই। আৰু এয়া মাহী ঘৰ পাওঁ হৈছোঁ ইয়াত। এটা ডাঙৰ ঘটনা হৈ যোৱাৰ বাবে ঘৰত নহ'ল, সেইবাবে মাহী ঘৰতে কৰি দিব বোলে। অলপ পিছত গম পাই বাৰু কি কৰোঁ। আমি আহি পাই গ'লোহি। এয়া বহি আছোঁ এতিয়া, একদম ফুলৰ মাজত বহি আছোঁ। এইপিনে বেটি বহি আছে, খাই কৰি দিয়ে ন নালাগে। তামোল এখন এখনকে নে দুখনকে দিবি, তিনিখনকে সৰু কৰি দে। পাণ 6খন, তামোল 6খন। এইপিনে কলপাত কাটি আছে। মাহীহঁতৰ ঘৰবোৰ হেৰি কৰাব নাই হৈছে, আজিহে আহিছোঁ। এয়া এতিয়া আগবঢ়াই আছে অলক 50 মিনিট নেকি। এইফালে আমিও বহি আছোঁ আৰু ইয়াত খাবলৈ পামকে বহি আছোঁ চব। গৃহস্থ প্ৰশ্নই নাহে, আপুনি অলপ ৰান্ধনি বাৰণিহে কথা। দীঘলীয়া নকৰিব খালি কানিয়া মানুহ তাই।
দিয়া হৈছে পঞ্চ অমৃত বুলি কি বোলে এগছি ধৰ্ম হলিতাকে হাতী কৰি বাৰী কটা গোৱা দিয়া হৈছে তিনিখনি দীঘল গছৰ পত্ৰ পাৰি ইয়াতে দিয়া হৈছে দিওঁতে থওঁতে লেঠিঙৰ পাহাৰৰ পৰা আগে পাছ আছে ভগৱতী অপৰাধখিনি মোচন কৰি নিজে পুষ্ট হৈ সেই নেদেখাজনেও সেই সন্তুষ্ট হৈ খাই বৈ বোলে থাকিব হৰি কি মিঠাই দিব কৈছা বাই সেই বুনিয়া ভুজিয়া আছে ন হ'ব দিয়ক মই বুনিয়া আছে হা আৰু কি আছে মিঠাই নাযাওঁ মই খোৱা তেতিয়া তোমালোকে পাত পেলে কি আছে আনিব লাগে বাতিটা দে ন বাতি বাতিটা দে মানুহকেইটা চাকি দিলে বাৰু খোৱা হাতখন দিলে ডাঙৰকেইটা লৈ দিওঁ কি নোৱাৰবোৰ থলিবি নেপায় নোৱাৰ খাব কষ্ট বনাই চাহ দি দে চাহ দি এতিয়া মাৰ ঘৰৰ পৰা আহি মেলি এতিয়া মই ঘৰ পালোহি বহি আছোঁ তাৰপিছত কাপোৰ চেঞ্জ কৰা নাই কৰিম আৰু বহুত কাম আছে কামবিলাক কৰিব লাগিব বহি লৈছোঁ অলপ ভাগৰ লাগিছে আজি তাত ক'বলৈ নহ'ল আজি আমাৰ সৰু ভণ্টিৰ 5 মাহৰ যিটো মাকৰ ঘৰৰ পৰা খোৱা সেইটো পঞ্চামৃত সেইটো আছিলে মাৰ ঘৰত খুৱাব নোৱাৰিলে মাহঁতৰ বংশৰ মানুহ এগৰাকী ঢুকোৱাৰ বাবে সেইবাবে ইমানবোৰ যোগাৰ কৰাৰ পিছত আৰু ভণ্টিহঁত তিতাবৰ পৰা আহিছে ইমান দূৰৰ পৰা অহাৰ বাবে আহি থাকিবলৈ তাইৰ দিগদাৰ হয় সেইবাবে মাহীঘৰতে খুৱাই দিলে ওচৰতে আমাৰ মাহীঘৰ তাত গৈ খুৱাই দিলে তাকে আপোনালোকক অলপ দেখুৱাই দিলোঁ ফুৰি মেলি আহি ঘৰখনত বহুত কাম ওলায় আমাৰ ঘৰখনত বেছিকৈ ওলাই যেন লাগে কি ক'ম আৰু আমাৰ এজন থিয় হৈ আছে বাৰু এইখিনি আমাৰ এইজনে মানে কি ভাত খোৱা কাঁহী বাতি এইবিলাক মোৰ কাৰণে থৈ দিয়ে ধুবহি বুলি কাম নকৰে আৰু কি ক'ম শোৱা কাপোৰ কানি এইবিলাক কোনো জপা চিষ্টেম নাই মই আৰু লগতে মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি থৈ যাব তেতিয়াহে আমি আগুৱাই যাব পাৰিম